নমস্কাৰ বন্ধুসকল, SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজি মই এটা জবৰ নিউজ লৈ আহিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ছুপাৰভাইজাৰ আৰু কাউন্সিলৰ পোষ্টৰ কাৰণে জবৰ ভেকেঞ্চি চলাইছে। যদি আপুনি ইণ্টাৰেষ্টেড হৈ থাকে তেতিয়াহ'লে চাই থাকক মোৰ সৈতে এই ভিডিঅ'টো, কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক সকলোখিনি প্ৰচেছ জনাই দিম। ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ভেকেঞ্চি ডিটেইলছ, অৰ্থাৎ ভেকেঞ্চিৰ ডিটেইলছবোৰ ইয়াতে দি দিছে। 1 নম্বৰত আছে ছুপাৰভাইজাৰ, ইয়াতে পোষ্টৰ সংখ্যা আছে 2টা আৰু চেলাৰীটো হৈছে 30,000 পাৰ মান্থ। আৰু ইয়াতে কোৱালিফিকেশ্যনটো লাগিব যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা হেল্থ নাইবা ছ'চিয়েল ৱৰ্ক নাইবা মেনেজমেণ্টৰ ওপৰত পষ্ট গ্ৰেজুৱেট হ'ব লাগিব। ডিজাইৰেবলত দিছে 1 নম্বৰত আপুনি হেল্থ ছেক্টৰত কমচে কম 3 পৰা 5 বছৰলৈকে কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 2 নম্বৰত দিছে টবাকো কণ্ট্ৰল ইছ্যু আৰু নলেজ ইণ্টাৰনেশ্যনেল টবাকোৰ ওপৰত, আৰু লগতে নেশ্যনেল টবাকো কণ্ট্ৰল পলিচিছ কেইটা আৰু লগতে হেল্থ প্ৰগ্ৰামৰ ওপৰত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু 3 নম্বৰত দিছে আপুনি হিন্দী আৰু ইংলিছ ভাষাটো ক'ব পৰা আৰু লিখিব পৰা হ'ব লাগিব। আৰু 4 নম্বৰত দিছে আপোনাৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত নলেজ লাগিব। আৰু ইয়াতে যিটো বয়সৰ লিমিট দিছে সেইটো হৈছে 18 পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। 2 নম্বৰত দিছে কাউন্সিলৰ, ইয়াতে পোষ্টৰ সংখ্যা আছে 24টা আৰু ইয়াতে চেলাৰীটো হ'ব পাৰ মান্থ 25,000। আৰু ইয়াতে যিটো ইলিজিবিলিটি কোৱালিফিকেশ্যন দিছে, অৰ্থাৎ শিক্ষাগত অৰ্হতা লাগিব আপোনাৰ যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা সাইক'লজি নাইবা ছ'চিয়েল ৱৰ্কছৰ ওপৰত গ্ৰেজুৱেশ্যন কৰা থাকিব লাগিব। আৰু 2 নম্বৰত দিছে আপুনি হিন্দী আৰু ইংলিছ লেংগুৱেজটো ক'ব পৰা আৰু লিখিব পৰা হ'ব লাগিব। আৰু 3 নম্বৰত দিছে কম্পিউটাৰ এপ্লিকেশ্যনৰ প্ৰতি আপোনাৰ নলেজ থাকিব লাগিব। ইয়াতে ডিজাইৰেবলত দিয়া আছে সাইক'লজি লাগিব PGৰ ওপৰত নাইবা ছ'চিয়েল ৱৰ্ক লাগিব, লগতে এক্সপিৰিয়েঞ্চ লাগিব টবাকো সম্বন্ধীয় কামৰ ওপৰত। আৰু ইয়াতে বয়সৰ লিমিটটো দিছে 18 পৰা 38 বছৰ বয়সলৈকে। যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি দৈনিক পাবলৈ খোজে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাটছিং।